উফ ৰাম 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 গাটো কিবা লাগি আহিছে কিমানো যাম পাই গৈ গৈ আমনি লগা হৈছে কিনো কওঁ জানো পাই এখেতো মানে ফাৰ্মাচী পাই নখাই হ'ল আৰু কিমানো ৰৈ থাকিম বাৰু এই চকীখনতে বহিয়ে দিওঁ নেকি পাই উফ ৰাম কিনো কওঁ পাই এঘণ্টা হ'লেও মানুহজন যোৱা এতিয়ালৈকে নহাহিয়ে হ'ল ফাৰ্মাচীতে লাগিয়ে ধৰিলে নে কিনো মই বাৰু মানুহজনী এনেকৈ কেনেকৈ থাকোঁ বাৰু ইছ ৰাম কিনো কৰোঁ কেলেনো গৈছিলোঁ মই নাই নাই ৰ'ব নোৱাৰিম আৰু পাই আৰু এবাৰ যাবই লাগিব নহ'ব উফ ৰাম আজিৰ পৰা নাযাওঁ দেই কিবা কিবি পাতিলে আৰু মাতিলে তামোল পাণ দি সেৱা কৰি মাতিলেও নাযাওঁ আৰু দেই নোৱাৰোঁ মানে কিবা লাগি গৈছে আৰু দিনটো কিহেনো পাইছিলোঁ মোৰ ইমানকৈ খাবলৈ আজিৰ পৰা নাযাওঁ দেই মাতিলেও নাযাওঁ উফ ৰাম দেখিছেনে বাৰু মানুহজন এতিয়ালৈকে আহি নাপালেহিয়ে কিনো কৰোঁ আৰু পাই ফোন এটাকে লগাওঁ নেকি ফোন এটাকে লগাই চাওঁচোন ক'ত মোৰ মৰি আছেগৈ মানে নহয় হেল্ল' কি কৰিছে ইমান দেৰিলৈকে অথনিৰ পৰা ৰৈ আছোঁ মানে মোৰ মানুহজনীৰ অৱস্থা বেয়া হৈ গৈছে দেখিছে যাওঁতে ইমান দেৰি কৰিব লাগেনে বাৰু আপোনাৰ সেই আধা ঘণ্টাৰ বাটটোত সোনকালে হওক মই ৰ'ব নোৱাৰিছোঁ টেবলেট পালে নে নাপালে সোনকালে আহক ক'বলৈ আহিছেহে ইমান দেৰি কৰিব লাগেনে বাৰু আপুনি যাওঁতে দেখিছে মানুহজনীৰ অৱস্থা বেয়া ৰাতিপুৱাৰে পৰা 10-12 বাৰতকৈ ওপৰত হ'ল আৰু নোৱাৰিছোঁ আৰু দিয়ক টেবলেটটো পটাপট দিয়ক খাই লওঁ কমলা আহিলো দে একেবাৰে কোবাকুবিকে আহিছোঁ কৈছোঁ নহয় তোমাৰ অৱস্থা বেয়া বুলি জানি মই একেবাৰে মানে কৈছোঁ নহয় দৌৰিকে আহিছোঁ আৰু ক'বলৈ আহিছেহে অথনিৰ পৰা মানে মানুহজনী চাই একদম চকু বিষাই গৈছেগৈ আপোনাৰ আধা ঘণ্টা ৰাস্তাটো ইমান দেৰি লাগেনে টেবলেট পালে নে নাপালে দিয়ক খাই লওঁ একেবাৰে মানে একদম গাটো কিবা লাগি আহিছে মানে যাওঁতে দেখিছে ইমান দেৰি কৰিছে দিয়ক টেবলেটটো খাই লওঁ একেবাৰে মানে গাটো কিবা লাগি আহিছে কৈছোঁ নহয় লোৱা এইটো টেবলেট খাই দিলে ভাল পাই যাবা এই হ'ল বুলি আৰু তোমাৰ গগৈশ বিয়াখনত তুমি একেবাৰে ইমানকৈ খাব লাগে নে মই একেবাৰে দেখিছোঁ নহয় পাহাৰৰ নিচিনাকৈ একেবাৰে দমটো সজাই লৈছে আৰু মাংসও যিমানখিনি খাইছে মই দেখিয়ে বুজিব পাৰিছোঁ আজি ঘৰলৈ গৈ অৱস্থা বেয়া হ'ব তাত কৈছিলোঁ নহয় কওঁতে একেবাৰে চকু পকাই লৈছে এতিয়া পালা ঠক কিমানো খাইছোঁ আৰু মই একেবাৰে সেই একেপিচ মানে মাংস খালোঁ আৰু এইখিনি মাংস টেষ্ট কৰিবলৈ থাকিলে আৰু ক'বলৈ আহিছা মই দেখিছোঁ নহয় তুমি মাংসহে কেইপিচমান খালোঁ বুলি কৈছা বাকীখিনি আইটেমটো চব খাইছা মই চাই আছোঁ নহয় একেবাৰে দমৰা গৰুৱে দি দিব নোৱাৰাকৈ যিমানখিনিহে খাইছা খাই লৈ এতিয়া অৱস্থা এয়া ঠক কিনো খালোঁ আৰু গোটেইখনে খালি একেবাৰে মোলৈকে চাই আছে আৰু কি বুলি কয় এইবোৰ বিয়া খাই আমি শান্তিও নাপাওঁ কি বুলি কয় এইবোৰ কি দিছে বুফে নে কি দিছে থিয় কাঁহীখনতে যিমানখিনি ধৰে সিমানখিনিয়ে খাইছোঁ আৰু বাকীকেইটা আইটেম টেষ্ট কৰিবলৈ থাকিলে আৰু তথাপিতো মোৰ এই পেটৰ ফাংচন আমাৰ ভিতৰত ঠিক আছে আৰু খাদ্যতে কিবা এটা বনাব নাজানিলে কিয়ে জানো এই খাই মোৰ পেটটো এনেকুৱা কৰিছে আমাৰ ভিতৰ ফাংচন কিন্তু ঠিক আছে আৰু আমি একদম হজমৰ শক্তি ভাল আছে আমাৰ উফৰা মানে তথাপিতো তলপই নিদিয়া খালা যিমান হজম কৰিব নোৱাৰিলা এতিয়া গৈ এয়া পেটৰ ফাংচন এয়া হৈছেগে তোমাৰ নহয় মোৰ সন্দেহ খাদ্যতে কিবা এটা বনাব নাজানিলে নে কিবা মিক্সে কৰি দিলে নে কি আৰু মোৰ খাই এনেকুৱা হৈছে মোৰ আনকালে কোনোদিনে এনেকুৱা নহয় আৰু একদম অৱস্থাটো বেয়া হৈ গৈছে দেই হ'ব এতিয়া তুমি টেবলেটটো খাই লা নহ'লে তোমাৰ ভিতৰ ফাংচন গৈ আৰু অৱস্থা বেয়া হ'ব এতিয়া পাই আপোনাৰ লগত মই কথা পাতি থাকোঁতে একদম টেবলেটটো খাবলৈকে পাহৰি গৈছোঁ আৰু মই একদম টেবলেটটো খাই লওঁ আৰু তেতিয়াই ভাল লাগিব আজিৰ পৰা নাযাওঁ দেই এইবোৰ বিয়া আছে খাবলৈ মোৰ মানে একেবাৰে মানে কৈছোঁ নহয় গাটো আজি কিবা লাগি গ'ল আৰু দেই এনেকুৱা কিন্তু হ'লে মোৰ হ'লে আগে পিছে হোৱা নাই আকৌ দেই মোৰ এয়া একদম প্ৰথম আৰু মানে হ'ব যোৱা টেবলেটটো খাই লোৱা এতিয়া টেবলেটটো খাই ল'বা কি বুলি কয় একদম মানে গাটো কিবা লাগি আহিছে যাওঁ আৰু দেই ক'লে একেবাৰে বেয়া পায় খাইছেহে যিমান আৰু পেটৰ অৱস্থা এনেকুৱা হ'বই আৰু অকণমান চাই চিতি খাব লাগে কথাতে কয় বোলে নহয় জাগি শুবা বোলে বাচি খাবা পাইছে এতিয়া মজাটো উফ ৰাম এতিয়াহে অকণমান ভাল লাগিছে আৰু দেই টেবলেটটো খাই দিলতহে অকণমান ভাল লাগি আহিছে আৰু ক'তনো একেবাৰে বিয়াত মই বেছিকৈ খালোঁ আৰু যিমানকেইটা ধৰিব সিমানকেইটাহে খাব পাৰিম আৰু তাতকৈ কিবা বেছিকৈ খাব পাওঁ নি আৰু একেবাৰে বিয়া খাই কৈছোঁ নহয় একেবাৰে শান্তিয়ে নালাগে মানে এনেকুৱা ধৰণৰ বিয়া খাই মই একদম ভালেই নাপাওঁ বেয়া পাই বুলিহে গৈছোঁ আৰু কেলেনো পাতেও এনেকুৱা অশান্তিতে একদম থিয় হৈ খাব লাগে খায়ো শান্তি নালাগে খাই খোৱাৰ পিছতো আহিও শান্তি নাই লগা পাই একদম মানে কিবা লাগি গ'ল আজি দিনটো দেই বৰ বেয়াকৈ গ'ল যাওঁ কি বুলি কয় শুই দিওঁগৈ অকণমান আৰু তেতিয়া একেবাৰে ভাল পাম আৰু দেই